বাংকামাৰীৰ দৃশ্য এয়া চাওক মহাবাহু ব্ৰহ্মপুত্ৰই বহলাই গৈছে নিজৰ পক্ষ ব্ৰহ্মপুত্ৰই ইতিমধ্যে এই অঞ্চলৰ বহুকেইখন গাঁও গ্ৰাস কৰিছে বৰ্তমান 3 দিন ধৰি এই অঞ্চলত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ পৰা মাত্ৰ 50 মিটাৰ নিলগত এইখন বাংকামাৰী প্ৰাথমিক বিদ্যালয় বিপদ সংকুলভাৱে শিক্ষা গ্ৰহণ কৰি আছে এই সকল কণ শিশুৱে হয়তো 2 এদিনৰ ভিতৰতে এইখন বিদ্যালয় ব্ৰহ্মপুত্ৰৰ বুকুত যা যোৱাৰ উপক্ৰম হ'ব ইফালে চলি আছে গুণোৎসৱো বাংকামাৰী স্কুলত ল'ৰা ছোৱালী দেওঁতে ভয় লাগে নদীৰ কিনাৰত আহি গ'ল স্কুলখন কোনো ক্ষয় সুবিধা চৰকাৰে নকৰে এতিয়া পানী হৈ গ'ল এতিয়া গৰা খয় আছে তো কোনো বিধি ব্যৱস্থা নলয় সমষ্টিৰ বিধায়কক মই 2 বা 3 বাৰ গৈছিলোঁ ঘৰত মই নিজেই গৈছিলোঁ ঘৰত গৈ মই অৱগত কৰি আহিছোঁ যে আপুনি তাত শিঙিমাৰীত ভয়ংকৰ গৰাখহনীয়া হৈ আছে গতিকে আপুনি গৈ অলপ ইনকুৱাৰী কৰক যে ছাৰে কৈছে বোলে মই মানুহ পঠাই দি আছোঁ 2002 চনৰ পৰা ইয়াত ল'ৰা ছোৱালীক শিক্ষা দিবলৈ বৰ কষ্টকৰ হৈছে আমাৰ স্কুলখন যদি এই 15-20 দিনৰ ভিতৰত স্থানান্তৰ নকৰে বৰাই লৈ ল'ব আমাৰ স্কুলখন বাংকামাৰী প্ৰাথমিক বিদ্যালয় একেবাৰে ব্ৰহ্মপুত্ৰৰ ওচৰত কিন্তু ল'ৰা ছোৱালী লৈ মানে বৰ অসুবিধাত পৰি গৈছোঁ আৰু গৰাই মানে আহিয়ে আছে আৰু গুণোৎসৱ 1, 2, 3 তাৰিখৰ ভিতৰত হ'ব বুলি আমাক ঘোষণা কৰিছে এতিয়া মানে এনেকুৱা সমস্যাত পৰি গৈছোঁ এতিয়া পঢ়াম নাই এতিয়া ল'ৰা ছোৱালীয়ে মানে হেৰি ৰাখিম খেয়াল ৰাখিম নদী ভাঙি যাম এটা ভাগি আছে ন স্কুলবোৰত কিমান আছে পাবলৈ স্কুল পাই লৈ যাব নেকি এতিয়া লৈ যাবই এই অঞ্চলত চলি থকা গৰাখহনীয়াৰ খবৰ জলসম্পদ বিভাগক ৰাইজে দিছে যদিও কোনো যেন ব্যৱস্থাই গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই কোনো উচ্চ পদস্থ চৰকাৰী বিষয়া এই পৰ্যন্ত এটা খবৰো ল'বলৈ অহা নাই বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক স্থানীয় ৰাইজে বাৰম্বাৰ নিবেদন কৰি আহিছে যদিও কোনো ধৰণৰ কাণ সাৰি নিদিলে এয়াই পৰিৱৰ্তনকামী চৰকাৰৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা নেকি চতিয়াৰ পৰা অঞ্জন শইকীয়া আসাম টক্স সংগীতৰ মহা